নমস্কাৰ সুপ্ৰভাত সকলোকে আজি আমি কেইটামান প্ৰয়োজনীয় জতুৱা ঠাঁচ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা শিকোৱা হওক। প্ৰথমতে আছে যি লাই বা যি মূলা বাঢ়ে তাৰ দুপাততে চিন। ইয়াৰ ইংৰাজী অৰ্থটো হ'ব বা ইংৰাজীৰ অনুবাদটো হ'ব মৰ্নিং শ্ব'জ দ্য ডে। দ্বিতীয়তে আছে মানুহ মাত্ৰেই ভুল হয়। ইয়াৰ ইংৰাজী অনুবাদটো হ'ব টু এৰ ইজ হিউমেন। তৃতীয়তে আছে হস্তিৰো পিছলে পাও সজ্জনৰো বুৰে নাও। ইয়াৰ ইংৰাজী অনুবাদটো হ'ব ইভেন হোমাৰ চামটাইমছ নোটছ। চতুৰ্থতে আছে আইৰো বাত্ৰা গংগাৰো যাত্ৰা। এইটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। ইয়াৰ আন এটি অৰ্থ হ'ব একে বুঢ়ীৰ দুই কাম ধানু বানে চুহে আম। ইয়াৰ ইংৰাজী অনুবাদটো হ'ব টু কিল টু বাৰ্ডছ উইথ ওৱান ষ্ট'ন। পঞ্চমত আছে টকাত টকা বাঢ়ে। আমাক সকলোকে টকা লাগে হয়নে? ইয়াৰ ইংৰাজীৰ অনুবাদটো হ'ব মানি বিগেটছ মানি। ষষ্ঠতে আছে যিমানে পঢ়িবা সিমানে শিকিবা। দি মৰ ইউ ৰিড দি মৰ ইউ লাৰ্ণ। সপ্তমত আছে সময় আৰু সুযোগ কাকো অপেক্ষা নকৰে। সময় আৰু সুযোগে কাকো অপেক্ষা নকৰে। টাইম এণ্ড টাইড ৱেইট ফৰ নান। অষ্টমত আছে তিলকে তাল কৰা ঢৌটোকে ৰৌটো কৰা। ইয়াৰ ইংৰাজী অনুবাদটো হ'ব টু মেক এ মাউণ্টেইন ফ্ৰম এ মল হিল। নৱমত আছে নানামণিৰ নানামত মেনি এ মেন মেনি এ মাইণ্ড। দশমত আছে হৰিণাৰ মাংসই বৈৰী ভেনচন বিকামছ এনিমি টু এ ডিয়াৰ। একাদশত আছে ধোৰা সাপৰ ফুচফুচনিয়ে সাৰ। ইয়াৰ ইংৰাজী অনুবাদটো হ'ব এন এম্পটি ভেছাল চাউণ্ডছ মাছ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।